হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু আমিও ভালে আছোঁ। আজি মই চাওকচোন ছুপাৰ মাৰ্কেটৰ কাষতে থকা গুৱাহাটীৰ লাইফষ্টাইল শ্ব'ৰুমটোলৈ আহিলোঁ। কিছুমান বজাৰ কৰিবলৈ আছিলে, যিহেতু বিহু, ৰঙালী বিহুৰ কাৰণে মনটো উকুল থুকুল লাগিছে। ঘৰলৈ বজাৰ কিছুমান কৰিছোঁ, কিন্তু কিমান কি বজাৰ কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চালেহে গম পাব, মানে কিমান হাজাৰ টকা খৰচা কৰিলোঁ। আৰু আপোনালোকে বিহু বুলি বাৰু সাজু হৈছেনে? মোক কমেণ্টত জনাব হা। এইটো লাইফষ্টাইল শ্ব'ৰুমটোৰ মানে মই ফাৰ্ষ্ট ফ্ল'ৰটোৰ পৰা দেখাই আছোঁ। মোৰ অলৰেডি কিছুমান কিনাকেটা কৰিব লগা আছে, যেতিয়া কৰি লওঁ আৰু তাৰ পাছত আপোনালোকৰ ভিডিঅ'টো শেষৰলৈকে আপোনালোকে চালে গম পাব মই কি বজাৰ কৰিলোঁ আৰু বজাৰটোত মানে কিমান খৰচ হ'ল মোৰ চাব পাৰিব। তাৰ ভিতৰতে আছে ল'ৰা ছোৱালী খেলিবৰ কাৰণে ভাল মানে ধৰক এনেকুৱা কাৰ হওক বা এনেকুৱা জাম্পিং কৰিবলৈ শ্ব'ৰ বা এনেকৈ ট্ৰামলিন এনেকুৱাবিলাক আছে। লগতে ৰেষ্টুৰেণ্টো আছে, আপোনালোকে ভাগৰ লাগিলে খাবও পাৰিব। এতিয়া বজাৰ কৰা যিহেতু হৈ গ'ল, ওলাই আহিলোঁ। বাহিৰটো পৰিৱেশটো মই দেখাওঁ। যিহেতু সন্ধিয়া সময়ত ওলাই আহিলে গুৱাহাটীত বেছি ভাল লাগে, লাইটবিলাক চবফালে জ্বলি যায়, খুব ধুনীয়াকৈ ফ্লাৱাৰ পটছবিলাক লগাই থৈছে। বিল্ডিংটো এইটো বৰ সুন্দৰ, ভাল লাগিছে। তাৰ গোটেইবিলাক বস্তুবোৰ ৰিজনেবলেই হয়। তললৈ নামি আহিলোঁ এনেকৈ চিৰিত। আপোনালোকে বাৰু বজাৰ সমাৰ কৰিছেনে? যিহেতু বিহুলৈ আৰু বেছি দিন নাই, নহয় জানো? পিঠা পনাও বনাব লাগে যিহেতু। আৰু এয়া হ'ল বাহিৰৰ পৰিৱেশটো, লাইটবিলাক লগাই থৈ দিছে। আৰু আপোনালোকে যিসকলে মোৰ ভিডিঅ'বোৰ চাই থাকে তেওঁলোকক বহুত থেংক ইউ, আৰু নতুনকৈ যিসকলে জইন হৈছে তেওঁলোককো থেংক ইউ জনাইছোঁ। প্লিজ মোৰ ভিডিঅ' চালে ভিডিঅ'ৰ কাষতে থকা বেল আইকনটো অল কৰি দিব, যাতে আহিবলগীয়া সকলোবোৰ ন'টিফিকেশ্যন আপোনালোকে প্ৰথমতেই চাবলৈ পায়। তো এতিয়া বজাৰ কৰা হৈ গ'ল অলৰেডি। মই এতিয়া ওলাই আহিলোঁ এয়া পিঠা পনাৰ বজাৰখনলৈ। মই যদিও পিঠা পনা মই নিকিনো, কিন্তু দেখাইছোঁ কি ধুনীয়াকৈ এনেকৈ শাৰী পাতি মানে গণেশগুৰি বজাৰখনত বহিছে। বহুত ভিৰ, সান্দহ, চিৰা, পিঠা, চাউলৰ পৰা সকলোবোৰ ওলাইছে। বিহু বুলি ক'লেই মানে কিমান মনটো ভাল লাগে, নহয় জানো? চিৰা ওলাইছে, মালভোগ চিৰা হওক, আপোনাৰ মানে চিৰা বিভিন্ন কোৱালিটিৰ চিৰা, মই এতিয়া ক'বলৈ নহৈছে আৰু। ভিডিঅ'টো এনেকৈ ধৰি ৰাখিলোঁ। এয়া হ'ল আমাৰ মাতা দেৱীৰ মন্দিৰ। এই ফুটপাথটো আপোনালোকে দেখি বহুতে চিনি পাব যদি ভিডিঅ'টো মোৰ চাই আছে। লগতে উলিয়াইছে আটলাছ আপোনালোকে খাইছেনে বাৰু কোনোবাই? মই কিন্তু আটলাছটো খাই ইমান এটা ভাল নাপাওঁ। গামোচা উলিয়াইছে, চাৰ্ট উলিয়াইছে, কিমান যে কি। মোৰ এফালে মানে একেবাৰে গৰম হৈছে বাৰু, ভিৰৰ কাৰণে গৰম লাগিছে। তো ঘৰ আহি পালোহি, দেখাইছোঁ এয়া দেই মোৰ যিখিনি বজাৰ যে কথা ক'লোঁ, বজাৰ কিন্তু মোৰ এয়াহে। মই পনীৰ ল'লোঁ, এইটো হ'ল মালাই পনীৰ লগতে মুচেলি ল'লোঁ আৰু অ'টছ ল'লোঁ। যিহেতু মানে মাহৰ বজাৰ প্ৰায় শেষেই হৈ গৈছে, মোৰ এই ভিডিঅ'টো কিছুদিন আগৰ হয়, মই শ্বুট কৰি থৈছিলোঁ। আৰু ল'লোঁ ফল মূল। এতিয়াতো বজাৰত ঈদৰো সময়, বিভিন্ন ফল ওলাইছে। আমকেইটা মই প্ৰথম আনিছোঁ, মানে বছৰৰ প্ৰথম আম, চামচোন খাই কেনেকুৱানো হয়। লগতে আঙুৰ ল'লোঁ, আঙুৰ 1 কেজি আৰু কল ল'লোঁ। যিহে বজাৰখনত জুই চাই দাম হৈছে নহয়, ল'ৰা ছোৱালীক কি খুৱাম নিজে কি খাম ক'বই নোৱাৰিছোঁ। লগতে আনিলোঁ তেতেলী টেঙা। আপোনালোকে ভাবিব চাগে ভিডিঅ'টো চাই কিবা বিহুৰ বজাৰ কৰিলে। আচলতে বিহুৰ বজাৰ বুলি ক'বলৈ মানে 2-এটা বস্তু লোৱা হ'ল বাৰু, লগতে প্ৰয়োজনীয় বিহু বুলি থাকিলেওতো নহয়। আহিলোঁ পিছদিনাখন, এইটো হ'ল মোৰ ভিডিঅ'টো পিছদিনাখন। যিহেতু মোৰ ৰাতি আৰু ভিডিঅ' নকৰিলোঁ, পাৰ্চেল এটা আহিছিলে বিহু বুলি। মইনো নিজৰ কাৰণে কি ল'লোঁ তাকেই আপোনালোকৰ আগত আনবক্সিং কৰোঁ। এইটো হ'ল এটা মানে চাওঁচোন, এতিয়া মই কৈ নিদিওঁ। তো মই কটাৰী এখন হাতেৰে লৈছোঁ আৰু এখন হাতেৰে মোবাইলটো লৈ আছোঁ। বহুতক চাওঁ ভিডিঅ'বিলাকত ইমান ধুনীয়াকৈ মানে আনবক্সিং কৰে, মই বৰ ভালকৈ নাজানিছোঁ বাৰু। এইটো হ'ল জিঅ' মাৰ্টৰ হয়। মই সাধাৰণতে অনলাইনতকৈ অফলাইন শ্বপিং কৰিয়ে ভাল পাওঁ, কিন্তু চেল চলি আছিলে কাৰণে মানে ল'লোঁ আৰু। মোৰ নিচিনা আপোনালোকে কৰেনে? এয়া বস্তুকেইটা চাওক। ডিঅ' একচুৱেলি 2টা দিছোঁ, এটা বেলেগকৈ আহিছে, এটা জেন্টছ এটা লেডিজৰ। এইটো হ'ল আপোনাৰ মানে
লেডিজৰ হয় আপোনাৰ দাম আছিলে 300 ৰুপিজৰ আৰু মই পালোঁ 220 নেকি এনেকুৱাতে কিবাত পালোঁ চাগে পাহৰিছোঁ এইডালো তেনেকুৱাই আৰু বাহিৰত কিনিব গ'লে আপোনাৰ পূৰা ফিক্স প্ৰাইচতে কিনিব লাগিব আৰু এইটো লিকুইড মানে আপোনাৰ লিপষ্টিকটো এইটোৰ দাম তেনেকুৱাই দামকেইটা আৰু কি ক'ম আপোনালোকে জানে অনলাইনত যথেষ্ট কম প্ৰাইচতে পোৱা যায় চেল হৈ থাকিলে ল'বলৈ ভাল আৰু মই সেইকাৰণে দৰকাৰ হৈছিলে কাৰণে ল'লোঁ মোৰ বিহু এয়া হৈ গ'ল তো আৰু এটা ডিঅ' স্প্ৰে ল'লোঁ আৰু 2-4টামান মোৰ মানে অনলাইনতে দিছিলোঁ কচমেটিকে হয় এইকেইটা কেতিয়াকৈ আহে জানো বৰ দেৰি লগাই নহয় যেতিয়া প্ৰয়োজন হয় তেতিয়া পালে ভাল লাগে আৰু আহিলোঁ যিটো বিহুৰ অন্যতম বজাৰ খোৱা বোৱা মানে কি ক'ব আৰু বিহু বুলি কৈ কাপোৰটো পিন্ধিলেই নহ'ব খাবও লাগিব গতিকে বজাৰবোৰ এইবোৰ আধা কৰিলোঁ আধা কৰিবই নোৱাৰিলোঁ ৰাতি ভালেমান দেৰি হৈ গ'ল আৰু মানে ৰৈ থাকিলেও মানে অসুবিধা হয় তো ভিডিঅ'টো আজি এনেকুৱাই আছিলে আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন মানে বিহু বজাৰ বুলি কৈ ঘৰৰ সকলো কাৰণে 2 এপদ বস্তুটো লোৱা হৈছেই লগতে খাবও লাগিব যিহেতু আটাটো এইটো আশীৰ্বাদ আটাটোৱে খাওঁ আশীৰ্বাদ আটা এইটো 5 কেজি আটা হয় আৰু এই আৰু দামটো মানে কি ক'ব আৰু এইবিলাক চব ফিক্স প্ৰাইচ মানে উপায়ো নাই খোলা আটাবোৰ খাবলৈও ভয় লাগে যিহে গোটেই ৰাতি দোকানখন বন্ধ হৈ থাকিলে মনলৈ এনেকৈ ভাব আহে কিবা কিবি যদি উঠে সেয়া আৰু তাৰপিছত মচুৰ দাইল নাছিলে আৰু তাকে বিহু বজাৰখন এনেকুৱাকৈ আপোনালোকক দেখালোঁ আৰু যথেষ্টখিনি বাকী আছে বজাৰ খোৱা বজাৰ আৰু বাকী আছে বাকীখিনি কেতিয়া কৰিব লাগিব 2 এদিনতে যিহেতু বিহু পালেহি আপোনালোকে বিহুৰ কাৰণে যা যোগাৰ আৰম্ভ কৰক ভালে ভালে থাকক বিহু আপোনালোকৰ ভালে কুশলে যাওক আৰু নতুন নতুন 2 এটা ভিডিঅ' মোৰ আহি আছে তো এতিয়ালৈ আহিলোঁ বাই বাই